বন্ধুসকল, আজি মই আপোনালোকক ভাৰতৰ এনে 10জন ইউটিউবাৰৰ নাম কম যিয়ে নেকি মান্থলি লাখ লাখ টকা ইনকাম কৰে। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে এটি অনুৰোধ, হেল্ডি জানকাৰী চেনেলটি লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক। তেনে আহকচোন তেখেতসকলৰ লগত পৰিচিত হওঁ। সঞ্জয় থুম্মা, এখেতৰ ছাবস্ক্ৰাইবাৰ আছে ইউটিউবত প্ৰায় 1.1 মিলিয়ন আৰু মান্থলি ইনকাম 6,80,000 টকা। শ্ৰুতি অৰ্জুন আনন্দ, এখেতৰ ছাবস্ক্ৰাইবাৰ ইউটিউবত আছে 9,60,000 আৰু মান্থলি ইনকাম এখেতৰো প্ৰায় 6,80,000। বৰুণ প্ৰুতি, এখেতৰ ছাবস্ক্ৰাইবাৰ ইউটিউবত আছে 1.3 মিলিয়ন আৰু মান্থলি ইনকাম এখেতৰ প্ৰায় 7,83,000 টকা। জাকিৰ খান, এখেতৰ ছাবস্ক্ৰাইবাৰ হৈছে 1.2 মিলিয়ন আৰু মান্থলি ইনকাম 8,50,000 টকা। গিকি ৰঞ্জিত, আৰু এখেতৰ ছাবস্ক্ৰাইবাৰ হৈছে ইউটিউবত 1.2 মিলিয়ন আৰু মান্থলি ইনকাম ভাৰতীয় মূল্যত 13 লাখ টকা। কেৰী মিনাটি, এখেতৰ মান্থলি ইনকাম হৈছে 18 লাখ টকা। এখেতৰ ছাবস্ক্ৰাইবাৰ আছে ইউটিউবত 2 মিলিয়ন। সনম পুৰী, এখেতৰ ছাবস্ক্ৰাইবাৰ হৈছে ইউটিউবত 2.8 মিলিয়ন আৰু মান্থলি ইনকাম প্ৰায় 23 লাখ টকা। নিশা মধুলিক, এখেতৰ ইউটিউবত ছাবস্ক্ৰাইবাৰ হৈছে 2.9 মিলিয়ন আৰু এখেতৰ মান্থলি ইনকাম প্ৰায় 26 লাখ টকা। টেকনিকেল গুৰুজী, আৰু এখেতৰ নাম নিশ্চয় সকলোৱে শুনিছে। এখেতৰ ইউটিউবত ছাবস্ক্ৰাইবাৰ কিমান জানেনে? 3.7 মিলিয়ন আৰু ভাৰতীয় মূল্যত প্ৰায় ইনকাম হৈছে 35 লাখ পাৰ মান্থ। আৰু শেষত ভুৱন বাম, আৰু এখেতৰ ছাবস্ক্ৰাইবাৰৰ বিষয়ে শুনিলে আচৰিত হ'ব। ছাবস্ক্ৰাইবাৰ আছে এখেতৰ প্ৰায় 4.8 মিলিয়ন, মানে তেখেতৰ মান্থলি ইনকাম কিমান হ'ব পাৰে জানেনে? 37 লাখ ভাৰতীয় মূল্যত আৰু ডলাৰত প্ৰায় $55,000। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।